গুড মৰ্ণিং। তো হেল্ল' ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ নিতুল শৰ্মা ইউটিউব চেনেললৈ। চাওক ৰাইজ, কিমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ আজি। ভাবিলোঁ আপোনালোককো ৰাতিপুৱাই ফুৰাই লৈ আমাৰ এইখনেই হৈছে আমাৰ গাঁওখন, আৰু গাঁৱৰ কিছু এয়া পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। চাওক ৰাইজ, সূৰ্যটো কিমান টিকটিকীয়া ৰঙা হৈ ওলাইছে দিনটোলৈ পোহৰ বিলোৱাৰ আশাৰে। পানীৰ শব্দবিলাক শুনক, কিমান এটা ধুনীয়া, ভাল লাগিছে মোৰ। বহুত ভাল লাগিছে এনেকুৱা শব্দবিলাক শুনিলে। ফিৰফিৰীয়া বতাহ, কেনে এটা মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। এইখনেই হৈছে আমাৰ গাঁও। এয়া চাওক, আপোনালোকে হয়তো ভাবিছে এইটো কিবা নদী, আচলতে এইটো কোনো ধৰণৰ নদী নহয়। এইখন হৈছে আমাৰ খেতিপথাৰ। এতিয়া বৰ্তমান পানীৰে উপচি পৰি আছে, কিন্তু বোধহয় পানীবিলাক ৩-৪ দিনৰ ভিতৰত কমি যাব, আকৌ খেতিৰ বাবে উপযোগী হৈ পৰিব। কিন্তু কিছুমান এনেকুৱাও ঠাই আছে যে বাৰিষা কাল আহিল বুলি ক'লে বুকু হয়তো কঁপি উঠে। যদি সেইবিলাক ঠাইও কিবাকৈ ৰোধ কৰিব পৰা যায়, তাৰ যদি কিবা ব্যৱস্থা ল'লেহেঁতেন, তেতিয়া হয়তো সকলো মানুহৰে সুখ হ'ল। বাৰু ৰাইজ, বিশেষ নকওঁ, আপোনালোকক দেখুৱালোঁ। যদি চাই ভাল পালে তেন্তে জনাব। এয়াই হৈছিল আমাৰ গাঁও, ইয়াতে আমাৰ জীৱন, ইয়াতে আমাৰ